নমস্কাৰ মই ডক্টৰ হিমাংশু বৈশ্য আজি আপোনালোকৰ মাজত মই এটা বহুত ভাল টপিক আনিছো টপিকটো মই কোৱাৰ আগত আপোনালোকক মই এটা কথা ক'ব বিচাৰো আপোনালোকে মোৰ ভিডিও বিলাক চাই কিনে যেটো সহাৰি দি আছে আই এম ভেৰি হ্যাপি কিন্তু মই আৰু ভাল লাগিলহেতেন যদি আপোনালোকে মোৰ এই ইউটিউব চেনেলটো যদি জাস্ট সাবস্ক্ৰাইব বাটনটো টিপি কিনে যদি বেল আইকনটো লগাই দিলে হয় আৰু মই বহুত ভাল পালো হয় কিন্তু আপোনালোকৰ সহাৰি মই সদায় মানে খুবেই ভাল পাই আছো নিশ্চয় আনন্দিত হৈ আছো আপোনালোকে মোৰ ভিডিও বিলাক চাই যেটো ফিডব্যাক আপোনালোকে দি আছে তো আজি টপিকটো বহুত ইম্পৰ্টেন্ট টপিক আপোনালোকে চাই খুব ভাল পাব আজি টপিকটো হৈছে মেন্টেল হেলথ মানে মানসিক স্বাস্থ্য বহুত প্ৰয়োজনীয় টপিক সব যদি হেকলৈকে চাই আপোনালোকে খুব ভাল পাব বুজি পাব আৰু মানসিকভাৱে আপোনালোকৰ ষ্ট্ৰং হোৱাৰ যেটো সলিউশন আজি এই ভিডিওটোতে পাব তো লেটস স্টার্ট আওয়ার ভিডিও টুডে তো কথা হল ইমোশনাল সাইকোলজিক্যাল আৰু সোশ্যাল গুটি টাচ থাকে এই মানসিক স্বাস্থ্যটোৰ ওপৰত যদি আমি মানসিক স্বাস্থ্য আমি ভালে ৰাখিব লগা হয় তেনে হলে আমি আমাৰ চিন্তাধাৰা বিলাক আমি সদায় ষ্ট্ৰং কৰিব লাগিব ভাল কৰিব লাগিব আমি যদি স্ট্ৰেস ফ্রি থাকিব লগা হয় তেনে হলে আমি মানসিকভাৱে সদায় ষ্ট্ৰং থাকিব লাগিব আৰু এই মানসিক স্বাস্থ্যটো হৈছে এটা ডিসিশন মেকিং বা এটা যিকোনো কিবা এটা কামত আমি আগবাঢ়ি গলে সেই কামটো ভাল হ'ব নে নহব এই গোটেই বস্তুবিলাক এই মানসিক স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰে এটা সৰু লৰা ছোৱালীৰ পৰা আৰম্ভ কৰি এডোলেসেন্স এজ হক বা একদম বুঢ়ালৈকে এই মানসিক স্বাস্থ্যৰ বহুত নিৰ্ভৰ কৰে যদি মানসিক স্বাস্থ্যটো তেওঁৰ ভাল নাথাকে তেওঁ যিমানে চেষ্টা নকৰক যিমানে আগবাঢ়ি নাযাওক জীৱনত তেওঁৰ কিন্তু ৰাস্তাত অঘটন হোৱা চান্সটো বহুত বেছি থাকে তো এই যেটো মানসিক স্বাস্থ্য যেটো আমি যেটো মন বুলি কওঁ এটো হৈছে আমাৰ শৰীৰৰ উভয় ইন্দ্ৰিয় মানে আমাৰ যিবিলাক কৰ্মেন্দ্ৰিয় আছে যিমান জ্ঞানেন্দ্ৰিয় আছে আমাৰ এই গতি জ্ঞানেন্দ্ৰিয় কৰ্মেন্দ্ৰিয় বিলাকক চলাবৰ কাৰণে এই উভয় ইন্দ্ৰিয়টো খুব প্ৰয়োজন আৰু হেতু হৈছে মন আৰু হেতুই মানসিক স্বাস্থ্যটো যদি আমি ভালে ৰাখিব নোৱাৰো তেনে হলে আমি যিমানে চেষ্টা নকৰো আমাৰ ডিসিশন মেকিংত সদায় ভুল হোৱা চান্সটো বেছি থাকিব আৰু আমাৰ যেটো জীৱনৰ যেটো স্ট্ৰেস যেটো অশান্তি এই অশান্তিটো সদায় বাঢ়ি গৈ থাকিব তো হেতু কাৰণে মই ভাবো যেটো সলিউশন আছে ইয়াৰ কাৰণে মানসিক স্বাস্থ্যটো ভালে ৰাখাৰ কাৰণে সলিউশন হিচাপে যদি মই কওঁ আমাৰ দৈনন্দিন জীৱনত আমি যেনেকৈ আমি ঈশ্বৰক আৰাধনা কৰো যিবিলাক আস্তিক যিবিলাক আমি ঈশ্বৰক বিশ্বাস কৰো তেওঁলোকে সদায় ৰাতিপুৱা হক বা গধূলি হক যদি ঈশ্বৰক আৰাধনা কৰিব পাৰে একান্ত মনে 10 মিনিট হক 15 মিনিট হক 20 মিনিট হক 1 ঘণ্টা হক 2 ঘণ্টা হক যিমান পাৰে তেওঁলোকে যদি মেডিটেশন কৰিব পাৰে তেওঁলোকৰ মনটো স্থিৰ হ'ব আৰু যেতিয়া ডিসিশন মেকিংৰ টাইম আহিব ডিসিশনবোৰ সদায় শুদ্ধ হ'ব আৰু আগবাঢ়ি যোৱা তেওঁলোকৰ জীৱনত সহায় হ'ব কাৰণ মই কৈছো ইতিমধ্যে যে মনে হৈছে আপোনাৰ জ্ঞানেন্দ্ৰিয় কৰ্মেন্দ্ৰিয় চলাই থাকে লগতে আমাৰ যিবিলাক আশা আকাংক্ষা যদি আমাৰ উচ্চ হয় ঠিক আছে আমি জীৱনত সদায় উচ্চ আকাংক্ষা ৰাখিব লাগে সেইটো খুব ভাল কিন্তু এনেকুৱা নহয় যে যদি নহয় আপোনাৰ কি হ'ব বা যদি নহয় আপুনি যদি মনেৰে ভাঙি পৰে তেনেহলে আপোনাৰ সেই কৰ্মেন্দ্ৰিয় জ্ঞানেন্দ্ৰিয় আপোনাক চলাব নোৱাৰিব কাৰণ মনটোৱে চলাই আছিল আপোনাৰ সেই শৰীৰটো তো হেতু কাৰণে কৈছো যে সদায় মানসিক যেটো স্বাস্থ্য হেতু সদায় ষ্ট্ৰং ৰাখাটো খুব প্ৰয়োজন আৰু মেন্টেল হেলথ সেই কাৰণে কৈছে যে সোশ্যাল সাইকোলজিক্যাল এন্ড ইমোশনাল এই গোটেইখিনি মিলি কিনেই হৈছে মেন্টেল হেলথ তো আমি সেই কাৰণে বহুত বেছি আবেগিক যিকোনো কামত হ'ব নালাগে আমি মানসিকভাৱে আমি ষ্ট্ৰং ৰাখিব লাগিব সদায় থাকিব লাগিব আৰু সোশ্যাল টাচটো আমাৰ সদায় ভাল থাকিব লাগিব এইখিনি যদি আমি ফলো কৰো তেনেহলে আমাৰ জীৱনত আমি কেতিয়াও হয়তো আমি উজতি খাই পৰিব লগা নহব তো আজি এইটো এটা ভিডিও আপোনালোকৰ মাজত আনিলো আপোনালোকে হয়তো খুব ভাল লাগিছে হয়তো যদি ভাল লাগিছে আপোনালোকে এই ভিডিওটো লাইক কৰিব শেয়াৰ কৰিব আৰু মোৰ ইউটিউব চেনেল যদি আজিও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ভেৰি মাচ